আজি কম মই তোমাৰ ভাল লগাবৰ আজি কম উজাগৰি নিশাত আহুল খনা তোমাৰ মৰমবোৰৰ কথা কম। আজি প্ৰায় বহু বছৰে হ'ল তোমাক নেদেখা, সেই প্ৰথম দিনৰ চিনাকিটোৰ কথা কম। মোৰ বাবে কিজানি এটা অভিশাপৰ টোপোলা আছিল। সেইদিনা লাজত তোমাৰ ৯ জুণ্টিৰ মুখখনি পকা সুমথিৰাটোৰ দৰে হৈ পৰিছিল। কথা কোৱাৰ ভংগীমা, তোমাৰ ২ ওঠৰ স্পন্দনে মোক হয়তো বলিয়া কৰিছিল। আৰু তোমাৰ কাজলখনা তেজাল চকুহালিত মই মোৰ সপোনৰ পৃথিৱীখন দেখা পাইছিলোঁ। এনেকুৱা লাগিছিল পৃথিৱীৰ সমস্ত সুখৰ গৰাকী মই। তোমাক কলেজত দেখা প্ৰথম দিনটোত মোৰ বুকুৰ উন্মাদনাবোৰ তুমি হয়তো দেখা নাছিলা। তুমি কি জানি মোক পাগল বুলি ভাবিছিলা? মই পাগল আছিলোঁ, কাৰণ তোমাক যে ভাল পাইছিলোঁ। সেইদিনা ৰ'দত জিলিকি উঠা তোমাৰ সোণালী বৰণৰ চুলি কোচাও কিজানি মোৰ ভাল লাগিছিল। আকৌ কৈছোঁ মই, সেই প্ৰথম দিনৰ চিনাকিটো মোৰ বাবে এটা অভিশাপৰ টোপোলা আছিল। কাৰণ কাৰোবাৰ দৰে সেই ভাল পোৱাৰ সংজ্ঞাবোৰ মই নিদিওঁ। পৃথিৱীৰ সমান, সাগৰৰ পানীৰ সমান উকা হৈ ৰখ দিয়া থাপনাখন, য'ত বিশ্বাসৰ অন্ত, তাত মোৰ ভাল পোৱাৰ সমাধি। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চৌ জয় আই অসম।